ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ চতুৰ্থ পাঠৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত পূৰ্ণ সংখ্যাৰ পূৰণ আৰু হৰণৰ বিষয়ে আলোচনা কৰিম। যোৱা পাঠত সংখ্যা ৰেখাত কিদৰে যোগ আৰু বিয়োগ কৰা হয় এই বিষয়ে আলোচনা কৰা হৈছে। আজি চাওঁ আহোঁ সংখ্যা ৰেখাত পূৰ্ণ সংখ্যাক কিদৰে পূৰণ আৰু হৰণ কৰিব পাৰি। এটা সংখ্যা আমি লওঁ, ধৰা আমি সংখ্যা ল'লোঁ 5 পূৰণ 2। 5 পূৰণ 2, এই যে 5 পূৰণ 2 আমি লিখিছোঁ, 5 পূৰণ 2 অর্থ হল 5 পূৰণ 2 অর্থ হল 5টো যদি আমি দুইবাৰ যোগ কৰোঁ, দুইবাৰ যোগ কৰিলে 5টো 2 গুণৰ 5ৰ 2 গুণৰ সমান। 5টো দুইবাৰ যদি আমি যোগ কৰোঁ, যেনেকৈ চাবা এতিয়া 5 পূৰণ 2 সমান আমি কি পাম, এটা চাই যাবা যে 5টোক আমি দুইবাৰ যোগ কৰিম। সংখ্যা ৰেখাত যদি আমি পূৰণ কৰিব লগা হয়, পূৰণ কৰিব লগা হ'লে তেতিয়া আমি 5 যোগ 5 অৰ্থাৎ 5টো দুইবাৰ যোগ কৰিলে আমি 5টো দুইবাৰ পূৰণ কৰাৰ সমান হ'ব। এইবাৰ চাবা 5টো যদি আমি দুইবাৰ যোগ কৰোঁ, ইয়াৰ পৰা 1 2 3 4 5 এনেকুৱাকে এইটো 5। ইয়াৰ পিছত আৰু 5 যদি যোগ কৰোঁ আমি ইয়াৰ লগত 1 2 3 4 5, ইয়াৰ লগত যদি আমি 5 যোগ কৰোঁ আমি কি পাম, 5 একবাৰ 5 যোগ কৰি 5, তাৰপিছত 5 যোগ কৰি আমি কি পালোঁ 10। গতিকে এতিয়া আমাৰ 5 আৰু 2 পূৰণ ফল আমি কি পাম 10। অৰ্থাৎ ইয়াত আমি লিখিম 5 পূৰণ 2 সমান 10। গতিকে পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ বেলেগ কোনো ধৰণৰ অসুবিধা নাই। সেইকাৰণে আমি কৈছোঁ 5 পূৰণ 2 অৰ্থাৎ 5টো দুইবাৰ যদি আমি যোগ কৰোঁ, দুইবাৰ যোগ কৰিলে 5টো দুইবাৰ পূৰণ কৰাৰ সমান হ'ব। 5টো দুবাৰ যোগ কৰা যি অৰ্থাৎ 5টোৰ লগত আমি পাছে পাছে আমি কি পাম 10, আৰু ঠিক 5 2 গুণ 10 অৰ্থাৎ 5টো দুবাৰ যোগ কৰা যি, দুইবাৰ যোগ কৰা যি আৰু 5ক 2 দি পূৰণ কৰিব সেইটোৱে। গতিকে আমি সংখ্যা ৰেখাত যদি আমাক দুটা সংখ্যা পূৰণ কৰিব দিলে আমি ঠিক এইদৰে পূৰণ কৰিব পাৰোঁ। অন্য এটা সংখ্যা লৈ তুমি পূৰণ কৰি চাবা, এই একেটা নিয়মতে হ'ব। ধৰা এতিয়া যদি আমি সংখ্যা ৰেখাত পূৰ্ণ সংখ্যা পূৰণ কৰিব, ধৰা অন্য এটা সংখ্যা ল'ব 3 পূৰণ 3, 3 পূৰণ 3 দিছে। গতিকে এইটো যদি সংখ্যা ৰেখাত পূৰণ কৰিব লগা হয় কিদৰে পূৰণ কৰিব, এইটোকে চাবাচোন, এইটো কেনেকৈ লিখিব লাগিব। এতিয়া 3 পূৰণ 3, 3টোক 3বাৰ পূৰণ কৰা যি, 3টো যদি আমি 3বাৰ 3 যোগ 3 সমান 3টা 3 যদি আমি যোগ কৰোঁ 9 পাম, আৰু 3 3 গুণ আমি কি পাম 9 পাম। ঠিক তেনেকুৱাকৈ ইয়াতো আমি কি লিখিম, সংখ্যা ৰেখাত দেখুৱাব লগা হ'লে আমি ইয়াত 3, ইয়াৰ পৰা 3, ইয়াৰ পৰা 3 এনেকুৱাকৈ আমি 3 আমি কি পাম যায়। ইয়াত সংখ্যা ৰেখাত 3 পূৰণ 3 সমান 9, অৰ্থাৎ সংখ্যাটো যিটো পূৰণ কৰিম, যিটো সংখ্যাক আমি যিহেতু পূৰণ কৰিলে সেইটো কিমান বাৰ আছে, 3 বাৰ আছে। 3 বাৰ আমি যোগ কৰিলে আমি সংখ্যা ৰেখাত পূৰণ কৰাটো এনেকুৱাকৈ দেখুৱাব। ইয়াৰ পিছত সংখ্যা ৰেখাত আমি কিদৰে দুটা সংখ্যা হৰণ ফল কেনেকুৱাকৈ দেখাব, হৰণটো কিদৰে দেখাব। ধৰা এটা সংখ্যা দিয়া আছে 12 হৰণ 3, 12 হৰণ 3 অৰ্থাৎ 12 হৰণ 3 এই যিটো দিয়া আছে 12 হৰণ 3 অৰ্থটো হ'ল কি
12ৰ পৰা 3টো আমি কেইবাৰ বিয়োগ কৰিব পাৰো 12 হৰণ 3 অৰ্থ 12ৰ পৰা আমি 3টো কেইবাৰ বিয়োগ কৰিব পাৰো গতিকে 12ৰ পৰা আমি 3 কেইবাৰ বিয়োগ কৰিব পাৰো আমি চাই লওঁ প্ৰথম আমাৰ কি আছে সংখ্যা আছে আমাৰ ধৰা 12 তে 12 লৈকে আমি আগে যাম প্ৰথম ধৰা এইটো সংখ্যা আছে আমাৰ 12 তে 12 ইয়াৰ পৰা 12 লৈকে আমি গেলো ইয়াৰ পৰা এতিয়া আমি 3 কি কৰিব লাগিব 3 কে কমাই আনিব অর্থাৎ বিয়োগ কৰি আহিব 1 2 3 1 2 1 ইয়াৰ পৰা গেলি 1 2 3 ইয়াৰ পৰা 3 ঘৰ আহিলো ইয়াৰ পৰা 1 2 3 আৰু 3 ঘৰ আহিলো তাৰ পৰা 1 2 3 3 ঘৰ আহিলো আৰু ইয়াৰ পৰা 1 2 3 ঘৰ তে 12 পৰা আমি 3 বিয়োগ কৰি আহিছে তে 12 পৰা 3 বিয়োগ কৰি 9 পালো 9 পৰা 3 বিয়োগ কৰি 6 পালো 6 পৰা 3 বিয়োগ কৰি কি পালো 0 অৰ্থাৎ 3 4বাৰ 12 পৰা 3 টো 4বাৰ বিয়োগ কৰাৰ পিছত একো বাকি নহল তাৰ মানে আমি কি কৰো 12 পৰা 12 জনে আমি 3 দি হৰণ কৰো হৰণ ফল আমি কি পাম 4 অৰ্থাৎ 3 টো 12 4বাৰ আছে আৰু সেই কাৰণে আমি ইয়াত লেখাতে এতিয়া আমি কি বুলি লিখিম যে 12 হৰণ 3 সমান 4 12 হৰণ 3 সমান 4 গতিকে সংখ্যাটো লিখাওতে আমি সদায় এনেকুৱা হৰণৰ ক্ষেত্ৰত সদায় সংখ্যাটোৰ পৰা আমি কি বিয়োগ যিহেতু হৰণ কৰা যায় সেইটো কেইবাৰ বিয়োগ কৰিব পাৰি সেইটো চাই ফেলে সংখ্যা ৰেখাত কাৰণ ইয়াক আমি দেখুৱাব আৰু ইয়াত আমি 12টো লিখি দিব পাৰো গতিকে বিয়োগ হৰণৰ ক্ষেত্ৰত সংখ্যা ৰেখাত কিদৰে হৰণ কৰা হয় এটো আমি ইয়াত দেখুৱালো আৰু এইটো সংখ্যা ৰেখাত এনেদৰে দেখুৱাব লাগিব আৰু 12 3 ৰে হৰণ কৰি আমি কি পাম 4 পাম এনেদৰে সংখ্যা ৰেখাত আমি দেখাম এই ক্ষেত্ৰত আৰু এটা কথা আছে যে সংখ্যা ৰেখাত যদি আমাৰ এনেকুৱা হয় যে 7 হৰণ 3 7 হৰণ 3 দিয়া আছে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব যে সংখ্যাটো আমাৰ সবা এটো হল আমাৰ ইয়াৰ পৰা ডাইরেক্ট আমি 7 মানে বুঝি গলো 7 এটো 7 গলো 7 ৰ পৰা আমাৰ কি হৈছে যে 3 টো 7ত কেইবাৰ আছে যে আমি কি কৰিম 7 ৰ পৰা 3 টো বিয়োগ কৰিলো চাবাচোন 3 ঘৰ 1 2 3 7 ৰ পৰা 3 বিয়োগ কৰিলো তাৰ পিছত আৰু 3 বিয়োগ 3 কে বিয়োগ কৰি আহিলো এতিয়া 1 2 3 তে বিয়োগ কৰিলো তে বিয়োগ কৰাৰ ফলত কিন্তু ইয়াত এক বাকি ৰৈ গ'ল তে বাকি ৰৈ গ'লে বাকি যেতিয়া ৰৈ যাব তেতিয়া আমি কি পাম যে এই ক্ষেত্ৰত আমি বিয়োগফলটো এটা পূৰ্ণ সংখ্যা নাপাম কিন্তু যদি পূৰ্ণ সংখ্যা আমি নাপাম তেতিয়াহ'লে 3 ৰে 7ক আমি হৰণ কৰি সংখ্যা ৰেখা দেখুৱাব নোৱাৰিম গতিকে এনেকুৱা ক্ষেত্ৰত আমি সংখ্যা ৰেখা হৰণ সংখ্যা ৰেখা বিটো হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমি দেখুৱাব নোৱাৰিম গতিকে 7 হৰণ 3 এনেকুৱা সংখ্যা আমি সংখ্যা ৰেখা হৰণ হিচাপে দেখুৱাব নোৱাৰো আৰু তোমালোকে বাকি উদাহৰণবিলাক ইয়াত সংখ্যা ৰেখাত কোনবিলাক সংখ্যা হৰণ কৰিব পাৰি কোনবিলাকক নোৱাৰি সেইবিলাকৰ অভ্যাস কৰিবা আৰু কৰিলে নিশ্চয় তুমি বুজি পাবা যে সংখ্যা ৰেখাত কোনবিলাক সংখ্যা হৰণ কৰিব পাৰি কোনবিলাকক নোৱাৰি আৰু যেটো বাকি ৰৈ নাযায় তেতিয়াহ'লে সেই সংখ্যাটো সম্পূৰ্ণৰূপে কি হ'ব বিভাজ্য হ'ব আৰু তেতিয়া আমি পূৰ্ণ সংখ্যা ৰেখাত দেখুৱাব ইমানে আজি তোমালোকক হৰণফল পূৰণ সংখ্যা ৰেখাত পূৰণ আৰু হৰণ সম্পৰ্কে ইমানখিনি ক'লো আৰু আজিলৈকে পাঠটো ইমানতে সামৰণি